हेलो एवरीवन, वेलकम बैक टू माई यूट्यूब चेनेल। আজি যেহেতু বতৰ বেয়া ভাবিলোঁ চিনেমাকে চাই আহিমগৈ। হয়, অসমীয়া চিনেমা যিহেতু আপোনালোকে দেখিছে কি আহিছে, চুপা চুপিখনকে চাই আহিমগৈ বুলি ওলালোঁ। এয়া ওলাই আহিছোঁহে। 10:30 পৰা আছিলে আৰু এই 10:30 পৰা যদিও 10:30 আমি নোৱাৰিলোঁগৈ। পুলিচ পইণ্ট পালোঁ বাটতে। পুলিচ পইণ্ট পাই ৰ'বতো লাগিবই, ৰ'লোঁ আৰু গৈ পালোঁগৈ। টিকেট চিকেট লোৱাৰ পিছত এয়া চিনেমা হলত সোমাই গ'লোঁ। দেৰি হ'লেই বাৰু অকণমান, কিন্তু কোনো কথা নাই, কিন্তু চোৱাটো চালোঁ। ইমান ধুনীয়া আছিলে চিনেমাখন, মানে ইম'শ্যনছ আছিলে, কমেডি আছিলে, বহুত ধুনীয়া লাগিলে। আপোনালোকে যদি নাই চোৱা এবাৰ চাই আহকগৈ। আৰু এয়া পপকৰ্ণ ল'লোঁ, খাই বৈ ধুনীয়াকৈ চিনেমাৰ জুতি ল'লোঁ। চিনেমাখন মানে ইমানে ধুনীয়া আছিলে, আপোনালোকে যদি হাঁহ খাবলৈ মন কৰিছে আপোনালোকে চাওকগৈ এইখন চিনেমা এবাৰ। আৰু এই খাই বৈ পপকৰ্ণো খালোঁ। খোৱাৰ পিছত আৰু কি কৰিম, ভোকো লাগিছে। মই ভোক লগাৰ কাৰণে মৰাণৰ এই খোৱাঙতে থকা এখন ধুনীয়া ৰেষ্টুৰেণ্টত সোমালোঁ। কি লাগে চবেই অৰ্ডাৰ দিলে, খাই বৈ এয়া ঘৰলৈ উভতিলোঁ। আজিৰ ভিডিঅ'টো ইমানে সামৰিলোঁ। যদি কিবা ভুল হৈছে মোক কমেণ্টত শুধৰাই দিব। ধন্যবাদ।